নমস্কাৰ আইমনি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া মই গা পা ধুই আহিলোঁ বহুত গৰমো লাগিছে একদম উপাচপা বান্ধি থৈ দিছোঁ ওপৰত আৰু লৰালৈকে মই ভাতখিনি বনাই লওঁ কাৰণ আজি চাৰিআলি যাম বুলি ভাবিছোঁ কাপোৰ এযোৰ চিলাবলৈ দিছিলোঁ কেজু হল বুলি কৈছে গতিকে সেইযোৰ আনিবলৈ যাব লাগিব আৰু লগতে থ্ৰেডিংখিনিও কৰিম বুলি ভাবিছোঁ নহলে ওলাই যোৱা নহয় আৰু আপোনালোককো দেখাম বাৰু তেনেহলে ভিডিঅ'টো শেষলৈকে চাব ভাত পানী খাই পেলাই লৰালৈকে গুচি যাবলগীয়া হ'ল কাপোৰযোৰ আনিবৰ কাৰণে আৰু ভিডিঅ' কৰিবলৈ সেইকাৰণে নোৱাৰিলোঁ টাইম নহ'ল আকৌ দি থৈ আহিছোঁ কাপোৰ চিলাবৰ কাৰণে যেতিয়া আনিবলৈ যাম তেতিয়া নিশ্চয় ভিডিঅ' কৰিম আৰু এতিয়া আপোনালোকক মই কাপোৰযোৰ পিন্ধি পেলাই দেখাই আছোঁ ৰেডি হৈ গ'লো মই আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব আকৌ আজি অলপ ষ্টাইলো কৰি ল'লোঁ চান্সতে কাপোৰযোৰ পিন্ধিবলৈও মন গৈ আছিলে আপোনালোককো দেখালোঁ সেয়াই আৰু কাপোৰযোৰ ফিটিং ধুনীয়া কৰি দিছে বাইদেৱে আপোনালোকে যদি দিমৰে হয় তেনেহ'লে দিব পাৰিব মই এড্ৰেছটো দি দিম আপোনালোকে মোক কমেণ্ট কৰিব সেয়াই আৰু মোক এই কাপোৰযোৰ দিছিলে মোৰ হাজবেণ্ডে মোৰ বাৰ্থডে সময়ত আৰু ভিডিঅ'টো শেষলৈকে চাই যাব দুদিনমান আগতে মই বটলৰ DIY এটা কৰিছিলোঁ আৰু সেইটো মই ৰেকৰ্ডিং কৰি থৈছিলোঁ আপোনালোককো দেখাওঁ সেইটো বলকচোন আমাৰ সম্পৰ্কীয় বৰ মাকৰ ঘৰলৈ যাবলৈ আৰু তাৰ বৌ তাতে আছে কাৰণ বৰ ভণ্টিৰ বিয়া আছে বিয়া হিচাপে নাপাতে এতিয়া জানেই পৰিস্থিতিৰ কথা সেইকাৰণে এপাক গৈ আহোঁগৈ বুলি ভাবিছোঁ যোৱা কথা নাছিলে তৎক্ষণাতে যাবলগীয়া হ'ল এওঁ ক'লে তুমি ওলাই থাকা আৰু মই গৈ আছোঁ তেনেকৈ কোৱা দেখি মই লৰালৈকে ওলাই ৰখি আছোঁ আহিলে মানে যাম দুইজন আৰু গৈ পেলাই আপোনালোকক দেখাম বাৰু তাত কেনেকুৱা আয়োজন চলিছে অকণ ভিডিঅ' কৰিম পাৰোঁ যদি আহি পালোহি আমি বৌহঁতৰ ঘৰ আৰু এয়া অকণমান ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ এইপিনে ভাইটি এজন বহি আছে আৰু এওঁৰ লগত এয়া মায়ে কথা পাতি আছে এইজনী বৌৰ মা হয় পুৰা কথা পাতি আছে আৰু এয়া পেকিং কৰি থৈছে কাৰণ ৰাতিপুৱা জল্দি যাব লাগিব সেইকাৰণে সৰু সুৰা বস্তু অলপ বান্ধি থৈ দিছে আৰু এয়া ভণ্টিয়ে DIY কৰিছিলে ইমান মৰম লাগিছে চাওকচোন যিখিনি প্ৰয়োজন হয় সেইখিনি লৈছে আৰু এতিয়া আৰু বাদ বাকী গোটেইখিনি গুৱাহাটীৰ পৰা ল'ব আৰু কথা পাতি আছে এইপিনে আৰু এইপিনে দেউতা শুই আছে আৰু এইজনী হ'ল আমাৰ বৌ এতিয়া এইপিনে পাকঘৰত কি কৰি আছে চাওঁ বলকচোন পাকঘৰত এয়া যা যোগাৰ কৰি আছে লৰালৰিকৈ কাৰণ ৰাতিপুৱাই যাব লাগিব জল্দি সেইকাৰণে যোনে যেনেকৈ পাৰিছে তেনেকৈ কৰিছে এয়া বৰ খুৰা হয় আৰু এইগৰাকী বৌহঁতৰ কাম কৰা বাইদেউ হয় এতিয়া ভণ্টিৰ ৰুমত যাওঁ এয়া ভণ্টিৰ বান্ধৱী হয় মেকআপৰ বস্তুবিলাক ভৰাই আছে আৰু এইপিনে বৌৰ এজনী বাইদেউ হয় আৰু এইটো বৌৰ ল'ৰাটো হয় এয়া মেহেন্দি আঁকি আছে এইটো বৌৰ ল'ৰা হয় মেহেন্দি আঁকা কাম চলি আছে এইখিনিকে আপোনালোকক দেখালোঁ
ঘৰ পাই গ'লোহি আৰু এতিয়া 9:30 বাজিলে, টাইমো হ'ল। এতিয়া ঘৰতে ভাত খাম। তাত খোৱাৰ কথা কৈছিলে, তাত নাখালোঁ। বেলেগ এদিন যেতিয়া যাম তেতিয়া খাম। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ। তেনেহ'লে আজিলৈ বাই বাই।